खामानि मावनायनि सायाव सोनारगोन। এই সময়ত মই ইটুকে ক'ব বিচাৰিছোঁ, আজি অসমত জাতি মাটি ভেটি গড়া এটা চৰকাৰ আছে। তেখেতসকলে কৈছিলে খৰাইঘাটৰ শেষ ৰণ, আৰু সেই খৰাইঘাটৰ শেষ ৰণত অসমীয়া জাতি বচাও হ'ব। আজি কি কি কৰিছে অসমৰ ৰাইজে দেখিবলৈ পাইছে। অসমীয়া জাতি বাঁচাইছে, অসমীয়া ভেটি বাঁচাইছে না অসমীয়াৰ মাটি বাঁচাইছে, অসমৰ ৰাইজে খুব ভালদৰে জানে। আমিতো খুব ভালদৰে নাজানো, কিয়নো সেইটো জানাৰ সুযোগ আমাক দিয়া নাই, চৰকাৰো দিয়া নাই, আৰু বেচৰকাৰী জাতীয় বিগম নেতা সংগঠনবিলাকো আমাক এই সুযোগটো দিয়া নাই। গতিকে আমাৰ খুব ইচ্ছা থাকিল অসমত এই চৰকাৰখনে যি কৰে অসমৰ ভালৰ কাৰণে কৰক, অসমীয়া জাতিটোক বাচাই ৰাখক, ইয়াৰ ভাষা সংস্কৃতি থলুৱা যি বাৰেবৰণীয়া সংস্কৃতি বাচাই ৰাখক, সেইটোৱে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। কিন্তু আমাৰ প্ৰশ্ন, এই চৰকাৰখনে আমাৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ দিবনে নাই, আমাৰ ভূমিৰ নিৰাপত্তা দিবনে নাই? বড়োসকলে আজিলৈকে এই সংগ্ৰামত নিজৰ ভূমিত, নিজৰ মাটিত, নিজৰ দেশত, নিজৰ ৰাজ্যত, নিজৰ পিতৃপুৰুষৰ যিটো সম্পত্তি, ইয়াৰ অধিকাৰৰ সংগ্ৰাম কৰাত ৫,০০০ শ্বহীদ হ'ব লগা হ'ল। আমি প্ৰশ্ন কৰিবলৈ ওলাইছোঁ, এই ৫,০০০ শ্বহীদ কিহৰ কাৰণে হ'ব লগা হ'ল? এই ৫,০০০ক যিসকলে হত্যা কৰিলে, এই হত্যাকাৰীবিলাক ক'ত আছে? এই হত্যাকাৰীবিলাক শাস্তি দিবনে নাই? আজি ভাৰতবৰ্ষৰ অসমত উত্তৰ পূৰ্বাঞ্চলত নতুন নতুন কিছুমান যোজনা চলাইছে, আজি ফাঁচি দিয়ালৈকে গৈছে, আমি দেখিবলৈ পাইছোঁ। সংগ্ৰামীসকলক ফাঁচি দিয়ালৈকে আজি গৈছে, কিছুমান এজেঞ্চিৰ হাতত এৰি দিছে যিসকলে অধিকাৰ বিচাৰিছিলে, সাংবিধানিক অধিকাৰ, কিছুমান এজেঞ্চিক ঠিকা দি দিছে। আপোনালোকৰ দায়িত্ব নাই নেকি? ইফালে কৈছে আমি সকলো ভাতৃত্ব মিলি থাকিব লাগিব, একে জাতি একে ভাই মিলি থাকিব লাগিব। আজি এই মিলি থকাৰ কাৰণে যদি সকলো চিন্তাই কৰিছে, কিয় কিছুমান এজেঞ্চিক এটা জাতিক ঠিকা দি দিছে আপোনালোকে? আমাৰ প্ৰশ্ন, আজি নেইলিত যিসকলে হত্যা কৰিলে কাকবা ফাঁচি দিয়া হ'ল নেকি? গহপুৰত যিসকল হত্যা কৰিলে কাকবা ফাঁচি দিয়া হ'ল নেকি? আজি আলফা ইনেচিয়ানৰ সংগ্ৰামত যিসকলে হত্যা হৈ গ'ল, এইসকলক ফাঁচি দিয়া হ'ল নেকি? আজি চৰকাৰে কি নীতি অৱলম্বন কৰিছে আমাৰ প্ৰশ্ন জাগিছে। এই বড়োসকলৰ সংগ্ৰামত ২৫,০০০তকৈ বেছি জেলত যাব লগা হ'ল। কি কাৰণত জেলত যাব লগা হ'ল? কিয় এই মানুহবিলাক জেলত নিয়া হ'ল? এই প্ৰশ্ন আজি সুধিবলৈ ওলাইছোঁ আমি অসম চৰকাৰক। কিয় এই ভূমিত আমাৰ নিজৰ অধিকাৰ বিচাৰিব পৰা আমাৰ যি অধিকাৰ নাই নেকি? এই ভাৰতৰ সংবিধান আমাৰ কাৰণে নহয় নেকি? এই জাতি মাটি ভেটি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সংগ্ৰাম কৰাৰ অধিকাৰ আমাৰ নাই নেকি? যদি আছে, কিয় এই ৪০ বছৰৰ সংগ্ৰামত ৫,০০০ মানুহ হত্যা কৰা হ'ল? তো এই কাৰণে আজি আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে বড়োসকলে চিৰ প্ৰতিজ্ঞাবদ্ধ, যেতিয়ালৈকে বদলে নহয় ইয়াত হত্যাই কৰক, জেলতে থওক বা ফাঁচিয়ে দিয়ক, যেতিয়ালৈকে বদলে নহয় এই সংগ্ৰাম চলি থাকিব। আৰু আজি আমি কৈছোঁ যে আমি অহিংসা গণতান্ত্ৰিক পদ্ধতিৰে আমি সংগ্ৰাম কৰিম, আৰু এই সংগ্ৰামত কোনোবা যদি ষড়যন্ত্ৰ কৰে, এই সংগ্ৰামটো যদি কোনোবা মুখিমূৰ কৰিব ওলায়, এইটো BTCৰ ভিতৰতে হওক বা BTCৰ বাহিৰতে হওক, বড়োসকলে সদায় সজাগ। এনেকুৱা শত্ৰু, এনেকুৱা ষড়যন্ত্ৰ বড়োসকলক আগতো প্ৰতিহত কৰিব পৰা নাই, আজিও নোৱাৰে, আৰু আহি থকা দিনতো নোৱাৰে। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ, অতি শীঘ্ৰে যি আলোচনাৰ নামত আলোচনা কৰি আছে, সেই আলোচনাৰ নামত আলোচনা নকৰি পেলাই আপোনালোকে পলিচি লওক, আপোনালোকে সিদ্ধান্তত আহক, এটা সিদ্ধান্তত উপনীত হওক, যি সিদ্ধান্তই অসমীয়া জাতিক বাচাই ৰাখে, বড়ো ট্ৰাইবেল আৰু খিলঞ্জীয়া মানুহক বাচাই ৰাখে, তেনেকুৱা এটা আজি আপোনালোকে নীতি লওক। সেইদিনা দেখিবলৈ পাইছোঁ ভূমিৰ নিৰাপত্তা, ইফালে বাংলাদেশীৰ আগ্ৰাসনত ভূমি শেষ হৈ গৈছে, আনফালেদি চৰকাৰী নীতিৰ নামত তিৱাসকলৰ যিটো ভূমি আছিলে, যিসকলৰ তিৱা ৰজাসকল আছিলে, আজি যি অঞ্চল বেলেন ব্লক, সেই অঞ্চলত গুৱাহাটী চিটি এক্সপানশ্যনৰ নামত আজি ভূমি আগ্ৰাসন কৰিব ওলাইছে। যি ভূমিত ৰাভাসকলে
নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব ওলাইছে যি ৰাভা আসামৰ অন্তৰ্গত এই এৰিয়া আজি ভূমি আগ্ৰাসন কৰিবলৈ ওলাইছে চৰকাৰৰ নীতি বুজিবলৈ আৰু বাকী নাই আৰু আমাক বুজাইছে হৰিশংকৰ ব্ৰহ্ম কমিটিত যি ৰিপৰ্ট আহিব যি আইন হ'ব এই আইনৰ দ্বাৰা বোলে সকলো ভূমি ৰক্ষণাবেক্ষণ হ'ব তেনেকৈ যদি হ'ব হৰিশংকৰ ব্ৰহ্ম কমিটিৰ এই ড্ৰাফট কি আছে পাব্লিক কৰক ৰাইজক জনাওক আমাক পঠিয়াই দিয়ক আপোনালোকে আমি আপোনালোকক আহ্বান কৰিছোঁ যিয়ে নকওক কিয় বড়োসকল প্ৰতিজ্ঞাবদ্ধ এই মাতৃভূমিত এই পিতৃপুৰুষৰ ভূমিত নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে যি পৰ্যায়লৈকে নহওক সংগ্ৰাম কৰিবলৈ বড়োসকলে প্ৰতিজ্ঞাবদ্ধ সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ আজিৰ সভ্য সমাজত এই গণতান্ত্ৰিক অহিংসাৰ এটা বাতাবৰণত সকলো আগবাঢ়ি আহিছে সকলো আইন জানে সকলো আইন বুজি পায় সকলো এজনে সিজনক আজি ভালদৰে বুজি পায় এনেকুৱা এটা পৰিস্থিতিত আমাৰ অধিকাৰ প্ৰদান কৰাত যাতে আপোনালোকে হেমাহি নকৰে এই কথা মই আহ্বান কৰিছোঁ তো এইকাৰণে এই সংগ্ৰাম চলি থাকিব যেতিয়ালৈকে বদলাই নহয় এই সংগ্ৰাম চলি থাকিব ৰাইজोफोर गोबां खोथा बुंलां फिन खेबसेबाव साबायखर जासिबाय आरो इयुनाव लोगो मोनबावगोन सोमावसारनाया सोलिबाय थागोन जाहाथे रायजो राजाफ्रा गोनो गोथो लाया न'आव थांफिननानै बड'लेण्ड सोरजिनायनि खोथाखौ बयबो रायलायनांगौ आरो गावबा गावनि गामि ओनसोलखौ फोसाबनांगौ जौ जुवा दायना बुथारनाय तिर खेला बायदिसिनाफोरखौ बन्द' खालामनांगौ आरो मोनसे सोद्रोम बर' समाज हौवाफ्रा जिरायनानै थानो नाङा जोङो नुनानै लाजियो बिखा गावो गारिनिफ्राय ओंखारनानै हालेवैनोसै नामा बिदि सानफ्लांलायो दिनै बर' बिमाफ्रा अन्थाइ बुनो गोनां जादों सेंग्राफ्रा जुवा गेलेयो तास गेलेनानै थायो साइक्लुमाव केराम गेलेनानै थायो बिमाया अन्थाइ बुगासिनो थायो राजा लामायाव बेनिखायनो दुखुनांथाव आरो जेबो गैया रायजोफोर दा नंखायनो आं खावलायगोन अलसिया जानो नाङा खामानि मावनो ओंखारबो बयबो खामानि मावबासो ओंखाम मोनजागोन बेखिनिखौनो बुंनानै आंनि बुंनायखौ फोजोबबाय जय बर' हारिनि जय बर' हारिनि जय बर' हारिनि गोजोन्थों।